নমস্কাৰ মই আজি অসমৰ এটা জ্বলন্ত সমস্যাৰ ওপৰত আলোকপাত কৰিব বিচাৰিছো মহামাৰী কৰোনা ভাইৰাছৰ বাবে অসমৰ বাহিৰত কৰ্মসূত্ৰে যিবিলাক যুৱক যুৱতী আছিল তেওঁলোকে কৰ্মবিমুখ বা মোৰ চকুত পৰিছে দূৰদৰ্শনৰ বিভিন্ন ধৰণৰ অনুষ্ঠানত তেওঁলোকৰ যিটো দুৰৱস্থা দেখিছো সেই দুৰৱস্থাটোৱে মোক বাৰুকৈ ভাৰাক্ৰান্ত কৰিছে এই কাৰণে মই ক'ব বিচাৰিছো তেওঁলোকে নিজৰ ঘৰতে অসমত আহি তেওঁলোকে নিজৰ ঘৰতে থাকি কেনেকৈ তেওঁলোকে এটা কৰ্মসংস্থাপন ব্যৱস্থা কৰিব পাৰি সেইটোৰ ওপৰতে মই এটা ক্ষুদ্ৰ প্ৰয়াস কৰিব বিচাৰিছো পেছাত মই জন কলেজত বিগত 18 বছৰ এছিষ্টেণ্ট প্ৰফেছৰ হিচাপে কাম কৰিছিলো আৰু মই কাম কৰি থকা অৱস্থাতে পাৰ্ট টাইম বিজনেছ হিচাপে এটা মই বিজনেছৰ লগত জড়িত হৈ আছিলো আৰু সেই বিজনেছটোতে মই মোৰ কৰ্মৰ পৰা অব্যাহতি ল'ব পাৰিছিলো আৰু যিটো বিজনেছ আছিলে সেই বিজনেছটো আছিলে ডাইৰেক্ট সেলিং নতুবা MLM বুলিও কয় আৰু বহুতে এই বিজনেছটো চেইন সিস্টেমৰ বুলিয়ে কয় যিয়ে নহওক আজি ভাৰতবৰ্ষৰ যিটো সমস্যা আহি পৰিছে এই সমস্যাটো মই ভাৰতবৰ্ষৰ কথা ক'বলৈ নাযাওঁ আমাৰ অসমৰ প্ৰেক্ষাপটতে মই ক'বলৈ বিচাৰিছো ভাৰতবৰ্ষৰ অসমৰ এই সমস্যাখিনিৰ কাৰণে আমাৰ যুৱক যুৱতীসকল যিসকল বাহিৰত আছিলে আৰু বৰ্তমান কৰ্মহীন হৈ পৰিছে তেওঁলোকে ঘৰত থাকি কেনেদৰে কৰ্মসংস্থাপনৰ এটা বাট মুকলি কৰিব পাৰে তাৰ কাৰণে মই এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছো আজি ভাৰতবৰ্ষৰ অৰ্থনীতিৰ যিটো দুৰৱস্থা আহিছে আপোনালোকে যদি চাই দেখা পাব প্ৰত্যেকটো ক্ষেত্ৰতে দেখা গৈছে কাৰণ এইটো যিটো আমাৰ অটোমোবাইলছ ইণ্ডাষ্ট্ৰি হেইটোৰ ডাউনফল আহিছে প্ৰতিটো ব্যৱস্থাতে হোটেল ইণ্ডাষ্ট্ৰি টুৰিষ্ট ইণ্ডাষ্ট্ৰি প্ৰতিটো ব্যৱস্থাতে এটা ডাউনফল দেখা গৈছে যাৰ কাৰণে ভয়াৱহ নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত মই আগতো অনুকূয়াই দিছো FMCG কোম্পানীৰ লগত যদি আপোনালোক এছ'চিয়েট হয় কাৰণ ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে যিবিলাক কোম্পানীৰ প্ৰডাক্ট থাকে সেই কোম্পানীৰ প্ৰডাক্টবিলাক ধনী দুখীয়াসকলে ব্যৱহাৰ কৰে যেতিয়া তেনেকুৱা কোম্পানীৰ লগত আপোনালোকে এছ'চিয়েট হৈ তাৰ পৰা যিটো ৰিটেল মাৰ্জিন পায় সেইটোৰে আপোনালোকে পৰিয়ালো চলাব পাৰিব বাকি বিজনেছটো কেনেকুৱা ধৰণৰ সেইটো আপোনালোকে পিছলৈ আপোনালোকৰ সিনিয়ৰৰ লগত আগবাঢ়িলে লিডাৰৰ লগত আগবাঢ়িলে গম পাব কিন্তু এটলিষ্ট তেনেকৈ আপোনালোকে যদি আগবাঢ়ি যায় গভৰ্ণমেণ্টে এই প্ৰডাক্টবিলাকৰ জৰিয়তে GST পাব আৰু আপোনালোকৰ যিটো ইনকাম হ'ব প্ৰতিটো ইনকামৰ পৰা গভৰ্ণমেণ্টে TDSও পাব এইবিলাকৰ ফলত আপোনালোকৰ চহকী হয় নহয় আপোনালোকে দেশক চহকী কৰাত আগভাগ ল'ব পাৰিব নিবনুৱা সমস্যা সমাধানৰ কাৰণে যিটো প্ৰয়াস কৰিছো এই প্ৰয়াসৰ কাৰণে মই যুৱক যুৱতীসকলক ক'ব বিচাৰো ডাইৰেক্ট সেলিং ডিসাইড কৰোঁতে তেওঁলোকে নেটৱৰ্কিং বিজনেছ ডিসাইড কৰোঁতে তেওঁলোকে চাব লাগে বিজনেছটো কেনেকুৱা ধৰণৰ এতিয়া বিজনেছ বিভিন্ন ধৰণৰ বিজনেছ আছে মই ক'ব নিবিচাৰো কোনোবাটো বিজনেছ বেয়া কোনোবাটো ভাল কিন্তু যিবিলাক বিজনেছত সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰা ৰাতিপুৱাৰ পৰা ৰাতি হোৱালৈকে ব্যৱহাৰ কৰা প্ৰডাক্ট থাকে মানে ক'বলৈ গ'লে FMCG কোম্পানী বুলি কয় যি কোম্পানীত আমি ৰাতিপুৱা ব্যৱহাৰ কৰা টুথপেষ্টৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট থাকে সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰিব পাৰে তেনেকুৱা ধৰণৰ কোম্পানীবিলাকক আমাৰ যুৱক যুৱতীবিলাকে পছন্দ কৰাটো বেছি প্ৰয়োজন কাৰণ কিছুমান কোম্পানী আছে হেলথ সেক্টৰতে অকল কাম কৰে আৰু সেই হেলথ সেক্টৰত কাম কৰা প্ৰডাক্টবিলাক হয়তো বহুত কষ্টলি হয় য'ত আমাৰ নতুনকৈ জইন কৰিব বিচৰা ল'ৰা ছোৱালীখিনি হয়তো আগবাঢ়িব নোৱাৰিব মই ভাবো আমি যদি ডাইৰেক্ট সেলিঙত আমাৰ এজন লিডাৰে 10জন জইন কৰা মানুহক 10জনকে ইনকাম কৰাই দিব পাৰে আমি ভাবো আমাৰ ল'ৰা ছোৱালীখিনি আৰু অসমৰ বাহিৰলৈ গৈ কৰ্মসংস্থাপন বিচাৰিব নালাগে মাল্টিনেশ্যনেল কোম্পানী আইডিয়া সিস্টেম বা নেটৱৰ্কিং বিজনেছত সৰ্বসাধাৰণ মানুহৰ এটা ভুল ধাৰণা আছে এইটো চেইন সিস্টেমৰ বিজনেছ এইটো মানুহ জৰা লগা বিজনেছ আৰু এই বিজনেছত বহুত মানুহক লুটিপুটি গুচি যায় কিন্তু এনেকুৱা নহয় কাৰণ ভাৰতবৰ্ষত ইতিমধ্যে আইন প্ৰণয়ন কৰা হৈছে 2016 চনত ভাৰতবৰ্ষৰ কৰ্পোৰেট মিনিষ্টাৰ ৰামবিলাস পাছোৱানে আইডিয়া সিস্টেমৰ ওপৰত ডাইৰেক্ট সেলিং MLM সিস্টেমৰ ওপৰত কিছুমান আইন প্ৰণয়ন কৰিছে আৰু আমি এতিয়া চাব পাৰো নেটত সাৰ্চ কৰি চাব পাৰো কোনটো প্ৰকৃত অৰ্থত ভাৰতবৰ্ষৰ যিটো নেটৱৰ্কিং বিজনেছৰ গাইডলাইন মানা কোম্পানী হয় আৰু কোনটো গাইডলাইন নমনা কোম্পানী হয় গতিকে এইটোত আমি লিষ্টখন আমি চাই পেলাই ডিসাইড কৰিব পাৰো কোনটো কোম্পানী আইন ব্যৱস্থাৰ লগত জড়িত হয় আমাৰ ভাৰত চৰকাৰৰ যিটো কৰ্পোৰেট মিনিষ্ট্ৰী তেওঁলোকে ইতিমধ্যে লিষ্ট প্ৰণয়ন কৰিছে তেওঁলোকে more than 300 বহুতেই কোম্পানী আছে হাজাৰ হাজাৰ ভাৰতবৰ্ষৰ কোম্পানী আছে কিন্তু গভৰ্ণমেণ্ট ৰুল ৰেগুলেশ্যনৰ মাজত থকা কোম্পানীৰ ভিতৰত 300+ 312 নে কিমান ৰিসেন্টলি যিটো ডিক্লেয়াৰ কৰিছে তাৰ তেনেকুৱা এমাউণ্ট ফিগাৰৰ কোম্পানী আছে গতিকে এই কোম্পানীবিলাক নিঃসন্দেহে গভৰ্ণমেণ্টৰ ৰুল ৰেগুলেশ্যনত চলা হয় আৰু তেনেকুৱা কোম্পানীত কোনোবা এজন আমাৰ যুৱক যুৱতী জইন কৰিলে সেই কোম্পানীত তেওঁলোকে জইন কৰিলে তেওঁলোকৰ কোনো ধৰণৰ অসুবিধা হ'ব বুলি মই নাভাবো আৰু এইটো ক্ষেত্ৰত মই সেইকাৰণে কৈছো আমাৰ চৰকাৰে যিটো নিবনুৱা সমস্যা চাকৰিৰে সমাধান নেটৱৰ্কিং বিজনেছত দেখা যায় মানে এজন লিডাৰৰ তলত 10জন মানুহ জইন কৰিলে তেওঁলোকৰ 9জনে নোহোৱা হৈ যায় নোহোৱা হোৱাৰ মেইন কাৰণটো হৈছে ইনকাম নাপায় কিন্তু আমি যদি বিচাৰো তেওঁলোকক ইনকাম পোৱাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে তেতিয়া হলে তেওঁলোক কেতিয়াও বিজনেছটোৰ পৰা আঁতৰি নাযায় ইয়াত দেখা যায়
আমাৰ যদি এই ল'ৰা ছোৱালীবিলাকে এজন ল'ৰা মই পাৰ্টিকুলাৰলি এজন ল'ৰা ক'ব বিচাৰোঁ তেওঁ হয়তো খুব এটা নলেজ নাই কিন্তু তেওঁ ভালপোৱা 10টা পৰিয়ালত দৈনন্দিন জীৱনত ব্যৱহাৰ প্ৰডাক্টখিনি এটাকৈ পৰিয়াল বঢ়াই গৈ দিব পাৰে তেওঁ নিঃসন্দেহে অসমৰ বাহিৰলৈ নগৈ তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ পথটো এই ব্যৱস্থাই ল'ব পাৰে আমাৰ ভাৰতবৰ্ষ এইটো ক্ষেত্ৰত খুবেই পিছপৰা হয় কাৰণ ভাৰতবৰ্ষৰ 130-135 কোটি জনসাধাৰণৰ মেক্সিমাম 50 লাখ মানুহ সক্ৰিয়ভাৱে ডাইৰেক্ট চেলিঙত জড়িত হয় যাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত এই বজাৰখন একেবাৰেই চালুকীয়া অৱস্থাত আছে আৰু আমাৰ এই বিজনেছটো যোৱা শতিকাৰ শেষৰ ফালেহে আমাৰ ভাৰতবৰ্ষত আহিছিলে গতিকে আমি নিঃসন্দেহে আমি চালুকীয়া অৱস্থাতে আছো আমি 2025 চনলৈ আজি যদি এই দুৰ্যোগৰ পৰা আগবাঢ়ি যাওঁ নহয় আমি সবেই স্বাৱলম্বী হ'ব পাৰিম কাৰণ এই ডাইৰেক্ট চেলিঙৰ যোগেদি প্ৰতিটো প্ৰডাক্টৰ পৰা গভৰ্ণমেণ্টে GST পায় আৰু আমাৰ প্ৰতিটো ইনকামৰ পৰা আমি TDS দিব লগা হয় আজি ভাৰতবৰ্ষত মই ভাবো আমি আমাৰ চৰকাৰৰ কাৰণে চাকৰি বিচাৰি যোৱা প্ৰাৰ্থীবিলাক যেনিবা অভিশাপ স্বৰূপ হৈ পৰিছে কিন্তু ভাৰতবৰ্ষৰ জনসংখ্যাৰ বৃদ্ধিটো ডাইৰেক্ট চেলিং বিজনেছৰ কাৰণে আশীৰ্বাদ স্বৰূপ হৈ পৰিছে কাৰণ চাইনাকে আদি কৰি পৃথিৱীৰ প্ৰায়বিলাক উন্নত দেশ ডাইৰেক্ট চেলিঙৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে সেইকাৰণে পৃথিৱীৰ উন্নত দেশবিলাকৰ বিভিন্ন ধৰণৰ কোম্পানী আহি আমাৰ ভাৰতবৰ্ষত চকু দিয়া দেখা যায় কিন্তু আমি কি হয় উপযুক্ত কিছুমান গাইডলাইন নথকাৰ কাৰণে কিছুমান এনেকুৱা ধৰণৰ কোম্পানী আহি আমাৰ মাজত ঠগ প্ৰৱণতাৰ সৃষ্টি কৰে মানি সাৰ্কুলেশনৰ নিচিনা এনেকুৱা কিছুমান কোম্পানী আহি আমাক সহজতে প্ৰলোভিত কৰি হয়তো লুটিপুটি নিয়া সম্ভৱ দেখা যায় সেইকাৰণে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱ আৰু আমাৰ অসমৰ যিজন উদ্যোগ মন্ত্ৰী পাটোৱাৰী দেৱ তেখেতসকলৰ জৰিয়তে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এটা বাৰ্তা পঠাব বিচাৰো যিটো বাৰ্তাৰ যোগেদি যাতে এজন কৰ্পোৰেট এইটো সেক্টৰত IDS সিস্টেমত ডাইৰেক্ট সেলিং MLM সিস্টেমত যাতে এজন আমাৰ মিনিষ্ট্ৰী গঠন কৰি আজি ভাৰতবৰ্ষত নিবনুৱা সমস্যাটোৰ এটা সমাধান সূত্ৰ আনিব পাৰে মই ডাইৰেক্ট সেলিং পছন্দ কৰা ব্যক্তিসকলক ক'ব বিচাৰো তেওঁলোকৰ মাজত যদি তেনেকুৱা ধৰণৰ কোনোবা প্ৰবঞ্চকৰ নিচিনা ব্যক্তি আহি তেওঁলোকক মটিভেট কৰিব বিচাৰে এইটো ক্ষেত্ৰত তেওঁলোকে স্থানীয় প্ৰশাসন বা পুলিচ বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে কাৰণ যেহেতুকে মই আগতে কৈছো ডাইৰেক্ট সেলিং ভাৰতবৰ্ষৰ কিছুমান লিমিটেড কোম্পানীক তেওঁলোকে মান্যতা দিছে এই মান্যতা থকা কোম্পানীক বাদ দি যদি কোনোবা বেলেগ কোম্পানী আহে তেওঁলোকে দেখা পায় এইটো এটা মানে প্ৰলোভন কৰিব বিচৰা ধৰণৰ হয় তেওঁৰ বিষয়ে বা কোম্পানীৰ বিষয়ে তেওঁলোকে স্থানীয় পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰে মই অৱশেষত আমাৰ স্বাস্থ্যমন্ত্ৰী মহোদয় অসমৰ স্বাস্থ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক ক'ব বিচাৰো তেখেতে যি ধৰণৰ টেটৰ জৰিয়তে শিক্ষক নিয়োগ কৰি পেলাই এটা বৃহৎ সংখ্যক নিবনুৱা যুৱক যুৱতী শিক্ষক হিচাপে নিয়োজিত কৰিছে তাৰ উপৰিও তেওঁ কিছুমান শৰ্ট টাইম কোৰ্স কৰি পেলাই যিবিলাক কোৰ্সৰ জৰিয়তে দিল্লী ইউনিভাৰ্চিটি বা কেৰালা ইউনিভাৰ্চিটিয়ে নিবনুৱা আত্মসংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা লৈছে মই সেই হিচাপে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰো তেখেতৰ শিক্ষাবিদবিলাকৰ লগত আলোচনা কৰি আমাৰ কলেজবিলাকত আমাৰ মহাবিদ্যালয় কলেজ ইউনিভাৰ্চিটিবিলাকত তেনেকুৱা পাঠ্যক্ৰম প্ৰয়োগ কৰিব পাৰে নেকি যিটোৰ জৰিয়তে এজন ল'ৰা বা এজনী ছোৱালী শিক্ষা লাভ কৰাৰ পিছত তেওঁ চাকৰিমুখী নহয় তেওঁ ব্যক্তিগত শিক্ষা লৈ নিজৰ পৰিয়াল ভালদৰে চলাব পাৰে এই ক্ষেত্ৰত কোনোবাই যদি মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিব বিচাৰে মোৰ ফেচবুকত তৰুণ কলিতা হিচাপে পাব পাৰিব আৰু মোৰ যোগাযোগৰ ফোন নম্বৰ দুটা কৈ দিছো 9859403123 এই নম্বৰটোত মোৰ WhatsApp নম্বৰো হয় আনটো নম্বৰ হ'ল মোৰ 91014867